নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বগৰী আচাৰ বনাবলৈ লৈছোঁ। এতিয়া যিহেতু বগৰীৰ ছিজন, গতিকে এই বগৰীখিনি নিমখ আৰু হালধি দি শুকুৱাই ৰখা হৈছিলে। এতিয়া অলপ ফালি ফালি দিছোঁ যাতে তেল মছলাবোৰ ভালকৈ সোমায়। বগৰী আচাৰ বনাবলৈ এয়া জলকীয়াবোৰ ঠাৰি এৰুৱাই লৈছোঁ আৰু লগতে আপোনালোকক দেখাই আছোঁ মছলাখিনি কি কি লাগিব। এয়া জলকীয়াৰ লগতে জিৰা, ধনিয়া গুটি আৰু কেইটামান চফ লৈছোঁ। এতিয়া এইখিনি খুন্দি লওঁ আহক। এয়া কেৰাহীত তেল গৰম হৈছে, ঘৰৰ তেল দেই এইখিনি, আৰু লগতে এয়া পাঁচফোৰণ দি দিলোঁ। তাৰপিছত নিমখ যিহেতু দিয়া হৈছিলেই, এতিয়া পৰিমাণ অনুসৰি আৰু অকণমান নিমখ দি দিছোঁ। তাৰপিছত এতিয়া বগৰীখিনি দিম। এয়া বগৰীখিনি দিলোঁ। এই ঘৰৰ তেল দেই, খুব ধুনীয়া হৈ আছে বগৰীখিনি, দেখিছেনে? লগতে আৰু এটা বস্তু স্কিপ হৈ গ'ল, ৰ'ব, ইয়াতে শুকান জলকীয়াও দিছিলোঁ, থাকি গ'ল মানে ভিডিঅ'টো। একদম বনাই থাকোঁতেই জিভাত পানী আহি আছে। এতিয়াতো মোৰ দেখোঁতে আৰু পানী আহিছে। এতিয়া মছলাখিনি দি দিছোঁ। মছলাখিনি অলপ দখৰা দখৰকৈ কৰিছোঁ যাতে মানে খাওঁতে এটা বাইট এটা আহি যায় যে, তেনেকৈ অলপ ৰাখি দিছোঁ আৰু লাগি যোৱাকৈ দাঁতত। এতিয়া লৰাই লৈছোঁ ভালকৈ। লগতে বগৰীখিনি যিহেতু মানে অলপ টেঙা, গতিকে তাৰ বেলেঞ্চটোৰ কাৰণে অকণমান চেনি দি দিছোঁ। প্ৰায় ৰেডি হ'ব এতিয়া আৰু বগৰী আচাৰ। এয়া দেখিছেনে? মোবাইল ধৰি দিয়া মানুহ নাই, গতিকে নিজেই বনায়ো আছোঁ, ধৰিও আছোঁ। এতিয়া ফাইনেল ৰিজাল্টটো দেখাই আছোঁ, ৰ'ব আপোনালোকক। কালাৰটো খাবলৈতো খুবেই ধুনীয়া হ'ব, পূৰা একদম টেঙা জ্বলা আচাৰ। ঠিকে আছে তেন্তে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আহিছোঁ, বাই।